আটাইলৈ নমস্কাৰ। আজি LP-UP নিযুক্তি প্ৰক্ৰিয়াৰ মেধা তালিকা প্ৰকাশ পোৱাৰ পিছতে আপোনালোকৰ বহুতৰে মন ভাগি পৰা দেখা গৈছে আৰু আপোনালোকৰ মনত অহৰহৰ আহি থকা কেইটামান প্ৰশ্ন, যিসমূহ প্ৰশ্ন আপোনালোকে মোক ৰাতিপুৱাৰ পৰা বিভিন্ন ফোন কলছ, মেছেজ, কমেণ্টেৰে সুধি আছে। আপোনালোকক বহুতকে মই ইয়াৰ ৰিপ্লাইসমূহ দিছোঁ। তাৰ উপৰি আপোনালোকৰ মনত যি সুদুৱনি হৈ আছে, থাম্বনেইলখনত দেখাৰ দৰে কেইটামান প্ৰশ্ন। এতিয়া আপোনালোক সকলোৱে ভাবিছে যিসকলৰ নাম মেধা তালিকা আহিবলৈ সক্ষম হোৱা নাই, যে পৰৱৰ্তী মেধা তালিকাত কাট অফ মাৰ্ক কমিবনে? যদিহে কমে কিমান কমিব? বা SSCত পুনৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছেনে? পুনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বনে? এডভাৰটাইজমেণ্ট ওলাবনে? এনেকুৱা বিভিন্ন প্ৰশ্ন আপোনালোকৰ মনত জমুৰি দি আছে আৰু সেই প্ৰশ্নসমূহে আপোনালোকে মোলৈ উত্থাপন কৰিছিলে। আজি আপোনালোকক মই জনাব বিচাৰোঁ যে পৰৱৰ্তী মেধা তালিকাত কাট অফ মাৰ্ক এইবাৰ মেধা তালিকাখনত যিমানখিনি হৈছে কমাৰ চান্স আছে। এই কাৰণে চান্স আছে আপোনালোকক আজি মই জনাম কেইটামান কাৰণ। সেই কাৰণকেইটা শুনাৰ পিছত আপোনালোকে নিজেই বিবেচনা কৰিব। মোৰ কথাৰ ওপৰত আপোনালোকে সম্পূৰ্ণ ভৰসা কৰিব নালাগে, মাত্ৰ আপোনালোকৰ মগজুৰেও সেই কথাখিনি বিবেচনা কৰিব, হয়নে নহয়। আপোনালোকে এটা কথা মনত ৰাখিব, প্ৰথমখন মেধা তালিকাত কাট অফ মাৰ্ক যথেষ্ট হোৱাৰ এইটো কোনো অস্বাভাৱিক কথা নহয়। যোৱা সময়ছোৱাতো প্ৰথমখন মেধা তালিকাত অস্বাভাৱিক ধৰণে কাট অফ মাৰ্ক হাই হৈছিল আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। পৰৱৰ্তী মেধা তালিকাত কাট অফ মাৰ্ক কি কাৰণে কমিব তাৰ কেইটামান উদাহৰণ আপোনালোকক দিব বিচাৰিছোঁ। আপোনালোকে দেখিছে যে এইবাৰ একেজন প্ৰাৰ্থীৰে একেখন ডিষ্ট্ৰিক্টত তিনিবাৰকৈ নাম অহা দেখা গৈছে, কিন্তু পৰৱৰ্তী মেধা তালিকাত সেই কেণ্ডিডেটজনৰ এবাৰেই নাম আহিব আৰু বাকী দুবাৰ কৰ্তন যাব। ইয়াৰ পিছত আপোনালোকে জানে PGT আৰু GT টিচাৰসকলে ইয়াত এপ্লাই কৰা দেখা গৈছিল আৰু তেওঁলোকে যদি GT আৰু PGT মেধা তালিকাত নাম অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছিল, তেনেহ'লে তেওঁলোকে ডেফিনেটলি ইয়াৰ পৰা নামবোৰ উইথড্ৰ কৰি তাত তেওঁলোকে জইন কৰিব। তেতিয়া LP-UP পৰ্যায়ত সেই পোষ্টখিনি ৰিলিফ পাব। পৰৱৰ্তী মেধা তালিকাত কাট অফ মাৰ্ক কমাৰ আৰু এটা পইণ্ট, এইবাৰ কেইবাজনো প্ৰাৰ্থী LP আৰু UP দুয়োটা পোষ্টতে আবেদন কৰা দেখা গৈছিল আৰু দুয়োটা পোষ্টতে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু তাৰ উপৰি তেওঁলোকৰ নাম 2খন বা 3খন ডিষ্ট্ৰিক্টতো অহা দেখা গৈছে। একেজন প্ৰাৰ্থী যিহেতুকে এটাহে চাকৰি কৰিব পাৰিব বা এটাহে পোষ্ট তেওঁ ল'ব পাৰিব, পৰৱৰ্তী মেধা তালিকাত তেওঁ এটা পোষ্ট চিলেকশ্যন কৰিব, যাৰ বাবে বাকী পোষ্ট ৰিলিফ পাব বা 2খন 3খন ডিষ্ট্ৰিক্টত নাম অহা কেণ্ডিডেটগৰাকীয়ে যেতিয়া এখন ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব, তেতিয়া বাকী ডিষ্ট্ৰিক্টসমূহে ৰিলিফ পাব। তাৰ উপৰি এইবাৰ NC কেণ্ডিডেট NISৰ পৰা DLED কৰা বহুখিনি প্ৰাৰ্থীয়ে এইবাৰ আবেদন প্ৰচেছটো কৰিছিল আৰু তেওঁলোকৰ মই জনাত বহুতৰে এতিয়াও NC হৈ আছে। এই ব্লকৰখিনি NC উইথড্ৰ হৈছে, তেওঁলোকৰ অসুবিধা নাই, কিন্তু যিসকলৰ B ব্লকৰ আছিল তেওঁলোকৰ নাম ইতিমধ্যে NC হৈ আছে আৰু যাৰ বাবে তেওঁলোকক উইথহেল্ড দিয়া গৈছে আৰু এই উইথহেল্ড দিয়াৰ পিছত তেওঁলোকৰ বহুতৰে নাম পৰৱৰ্তী মেধা তালিকাত কৰ্তন হোৱাৰ যথেষ্ট পৰিমাণে চান্স আছে। যদি সেইখিনি কেণ্ডিডেট নাম কৰ্তন যায়, তেনেহ'লে সেইখিনি পোষ্ট পুনৰ ৰিলিফ হ'ব বা ৱেইটিং লিষ্টত থকা নতুন কেণ্ডিডেটে সেই পোষ্টখিনি দখল কৰিবলৈ সক্ষম হ'ব আৰু আফটাৰ ভেৰিফিকেশ্যনৰ পিছত সেইসকল প্ৰাৰ্থী নাম লিষ্টৰ পৰা কৰ্তন হ'ব। এনেকুৱা বিভিন্ন কাৰণত পৰৱৰ্তী মেধা তালিকাত কাট অফ মাৰ্ক কিছু পৰিমাণে কমাৰ চান্স আছে। এতিয়া ক'বলৈ লৈছোঁ, বহুতেই মোক সুধিছে যে পুনৰ এডভাৰটাইজমেণ্ট দিব নে নাই, যদি দিয়ে কেতিয়া দিব, কেতিয়া এডভাৰটাইজমেণ্ট দিব সেইটো মোৰ ফালৰ পৰা ক'ব পৰাটো টান, কিন্তু এটা কথা ক'ব পাৰোঁ যে নতুন শিক্ষানীতিৰ অধীনত পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ প্ৰয়োজনীয়তা আছে আৰু এই প্ৰয়োজনীয়তাসমূহ পূৰণৰ অৰ্থে শিক্ষামন্ত্ৰীয়ে বা শিক্ষা বিভাগে বিভিন্ন ব্যৱস্থাৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিব লাগিব আৰু এই শিক্ষক যদি নিযুক্তি দিব লগা হয়, তেনেহ'লে নতুন শিক্ষানীতিৰ অধীনত নতুন নতুন পোষ্টৰ ক্ৰিয়েট কৰিব লাগিব বা সেই পোষ্টসমূহ ৰেগুলাৰে হওক বা কণ্ট্ৰাকচুৱেলি হওক। আমি সকলোৱে জানো যে 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে একোগৰাকী শিক্ষকৰ প্ৰয়োজন। সেই অনুপাতে প্ৰতিখন বিদ্যালয়ত শিক্ষকৰ সেই অভাৱ পূৰ কৰিব পৰা নাই। কোনোবাখন স্কুলত যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি আছে, কোনোবাখন স্কুলত শিক্ষকৰ সংখ্যা নগণ্য। এজনীয়া শিক্ষকৰেও স্কুল চলি থকা আমি দেখিছোঁ। গতিকে এনেকুৱা পৰ্যায়ত যদি স্কুলৰ সেই শিক্ষকৰ অভাৱ পূৰ কৰিব লগা হয়, নতুন শিক্ষানীতিত যদি শিক্ষক নিযুক্তিৰ এই প্ৰচেছটোৰ জৰিয়তে শিক্ষা বিভাগত আমূল পৰিৱৰ্তন আনিব লগা হয়, তেনেহ'লে শিক্ষক পৰ্যাপ্ত পৰিমাণে নিযুক্তি কৰিবই লাগিব আৰু সেই নিযুক্তি দিবলৈ হ'লে চৰকাৰে বা শিক্ষা বিভাগে বিভিন্ন শিক্ষকৰ পদ ক্ৰিয়েট কৰিব লাগিব।
কণ্ট্ৰাকচুৱেল হওক বা আগৰ ষ্টেট পুল বিভাগত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া দিছিল, যিকোনো পদক্ষেপৰ জৰিয়তে যিকোনো আঁচনিৰ জৰিয়তে শিক্ষকক এপইণ্ট কৰিবই লাগিব, ৰেগুলাৰে হওক কণ্ট্ৰাকচুৱেলে হওক বা ষ্টেট পুলতেই হওক। গতিকে আপোনালোকে এটা কথা ধৰি থৈ দিয়ক যে পৰৱৰ্তী পৰ্যায়ত শিক্ষকৰ যথেষ্ট পৰিমাণে প্ৰয়োজন হ'ব আৰু সেই অনুপাতে নিশ্চয় শিক্ষা বিভাগ বা চৰকাৰেও আবেদন প্ৰচেছটোত পুনৰ সৃষ্টি কৰিব পদ আৰু তেনেকৈ আবেদন পুনৰ উলিয়াই দিয়াৰ যথেষ্ট চান্স আছে। গতিকে আপোনালোকে মানসিকভাৱে হতাশ নহ'ব, আশা ৰাখক পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আপোনালোকৰ বাবে ভালেই হ'ব, যিহেতুকে এই টেটৰ চাৰ্টিফিকেটখনৰ ম্যাদ লাইফ টাইম আছে। আপোনালোকৰ কোনো ধৰণৰ চিন্তা নাই, পাৰিলে আপোনালোকে ইম্প্ৰুভমেণ্টৰ জৰিয়তে মাৰ্কছটো বঢ়াবলৈ চেষ্টা কৰক।